Hello everyone, welcome back to my another new video. বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ জানেনে? আচলতে ভিডিঅ' বনাই থৈ দিলে কি হ'ব দিবলৈ টাইমই নাপাওঁ মানে ছোৱালীকো চাব লাগে যে সেইকাৰণে আৰু এইটো ভিডিঅ' মই ঘৰলৈ গৈ থাকোঁতে বনাইছিলোঁ মোৰ মা ঘৰলৈ আৰু মা ঘৰ পাই ইয়া পিহুৱে কামত লাগিলেই আপাইকে ঘৰটো সাৰিব লৈছিলে পিছবেলা সময়ত তাই একেবাৰে কৈছোঁ নহয় ঝাৰুটো লৈ পিনে তাই নিজেই সাৰিবলৈ লৈছে পুৰা সাৰি সাৰি এনেকৈ লৈ গৈছে আৰু তাৰে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ ক্লিপটো লগাই দিছোঁ আৰু তাৰপিছত এইফালে পূৰা সাৰিছে মই বোলো কৰা মোৰে সহায় হ'ব ডাঙৰ হ'লে এতিয়াহে কৰিছে দেই ডাঙৰ হ'লে কৰে নে নকৰে ঠিক নাই যিকোনো ল'ৰা ছোৱালী সৰুতে কিন্তু পূৰা কাম কৰে একেবাৰে যিটো দেখে সেইটোকে কৰিবলৈ লাগে কিন্তু ডাঙৰ হ'লে আৰু একোৱেই নকৰে আৰু তাৰপিছত এইফালে ঝাৰু মাৰিয়ে আছে মই বোলো মাৰা কৰা আৰু যি মন যায় তাকে কৰা তাৰপিছত এয়া আমি বহি আছোঁ মানে দেউতাৰ বছৰেকীয়া আছিলে সেইকাৰণে আমি ওলাই মেলি বহি আছোঁ এয়া মাকে জীয়েকে এইফালে আমি দুইজনী বহি আছোঁ আৰু এইফালে ভকতবোৰ আহিছে বছৰেকীয়াৰ বেছি নিয়ম নাই নে জলপান দিছিলে জলপান খাই মেলি হৈ গ'ল তাৰ পিছদিনাখন আছিলে আকৌ নাম কীৰ্তন এয়া নাম কীৰ্তনৰ অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া খুৰীয়ে পচলা কাটি আছে তাৰপিছত এইফালে আমি শাক কাটি আছোঁ চব মানে বৌ আছিলে মই আছিলোঁ খুৰী আছিলোঁ আমি কেইজনীয়ে আৰু শাক কাটি আছে এইফালে মাংস বনাই আছে দেখিছেই নহয় হাঁহ মাংস এইফালে ৰান্ধনি পূৰা লাগি আছে এইফালে দাই এইফালে গাঁৱৰে ভকত আহিছে তেওঁলোকে পূৰা বনোৱাত লাগি আছে আৰু এইফালে আমাৰ শাককুটি হৈ গ'ল তাৰপিছত সেইজনী হৈছোঁ মই এয়া খুৰীক কৈছোঁ মোৰ ভিডিঅ' বনাইছোঁ নহয় ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব দেই খুৰী এনেকৈ কৈছোঁ আৰু তাৰপিছত এইফালে সকলোৱে সেৱা লৈছে নাম কীৰ্তনত এইফালে চাহ দিছোঁ আমাৰ আপাও আহিছিলে মানে আপা কাকা এনেকৈ আহিছিলে সিহঁতক চাহ দিছিলে তাৰপিছত এইজনী হৈছোঁ মই তাৰপিছত আমাৰ পিহু টোপনি গ'ল এয়া শুৱাই দিলোঁ তাই অকণমান শুলে মানে মোৰ অকণমান কিবা কিবি কৰিবলৈ সুবিধা হয় সেইকাৰণে তাইক অলপ শুৱাই দিলোঁ আৰু মাজে মাজে চাই আছোঁ নহ'লে উঠি পিনে পৰে বুলিয়ে ভয় তাই পূৰা কিনাৰত থাকেহি কিন্তু পৰাকৈ নাথাকে আৰু কিনাৰত থাকে দুবাৰমান পৰিছে সেইকাৰণে কিনাৰত থাকি পিনে পূৰা চিঞৰি থাকে ঐ চিঞৰি থাকে একেবাৰে কান্দি তেতিয়াই গম পাই পূৰা দৌৰি যাওঁ আৰু নহ'লে পৰিব বুলি মানে আগতে দুবাৰ পৰিছে যে সেইকাৰণে মই শিকাই থৈ দিছোঁ এনেকৈ পৰিলে ধুম হ'লে এনেকৈ মাথাত দুখ পালে কি হ'ব এনেকৈ কৈ থৈ দিছোঁ তাৰপিছত এইফালে প্ৰসাদৰ টাইম আহি গ'ল সকলোৱে প্ৰসাদ খাইছে এয়া হৈছে মোৰ ভাইটিৰ ল'ৰা সেয়া দাদা ল'ৰা এনেকৈ চবেই প্ৰসাদ খাই আছে আৰু প্ৰসাদ বিলালে তাৰপিছত আমিও প্ৰসাদ খালোঁ আৰু তাৰপিছত এয়া মায়ে পূৰা কামত লাগি গৈছে তামোল চাই আছিলে তাৰপিছত এইফালে ৰান্ধনি এইফালে প্ৰসাদ তাৰপিছত মাকে জীয়েকে বহি গ'লোঁ আৰু আমি প্ৰসাদ খাবলৈ পিহুৱে উঠি পিনে প্ৰসাদত লাগি গৈছে আৰু তাই প্ৰসাদ খাব নোৱাৰে তাইক আঙুৰ এটাকে দি দিছোঁ আঙুৰকে খোৱা বোলো পূৰা আঙুৰকে খাই আছে আৰু পিঠা অলপ খুৱাই দিলোঁ তাৰপিছত সেয়ে খাই আছে মই বুট অকণমান খাই আছোঁ তাৰপিছত এয়া তাই আঙুৰকে পূৰা খাই আছে বেলেগ পাতৰ পৰাও পূৰা আঙুৰ বাচি উলিয়াই তাইক দিছোঁ আৰু আঙুৰকে খোৱা আৰু বাকী একো খাব নোৱাৰা নহয় বোলো আঙুৰকে খাই আছে এইফালে ভইচ অভাৰ দি থাকোঁতে দেউতাই পূৰা চিঞৰি আছে তাইক পিছফালৰ পৰা এইফালে আমাৰ হিৰ'কেইটা আহি পিনে হাই মাৰি আছে গম পাইছে ভিডিঅ' কৰিছে দেই পেহীয়ে বুলি এয়া আমি দুইজনীয়ে মাহ প্ৰসাদ খাই আছোঁ আৰু বাকীবিলাকে পূৰা কাম কৰি আছে আমি তাকে চাই আছোঁ আৰু চাই পূৰা খাই আছোঁ দুইজনীয়ে তাই আঙুৰকে খাই আছে আৰু মই বুট কেইটামান খাই আছিলোঁ আৰু এইফালে আমাৰ মুখ্য শৰাই এইভাগি মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ তাৰপিছত এইফালে বনাই আছে আমাৰ ডাঙৰ খুৰীয়ে মিক্সাৰ বনাই আছে ভিতৰতে বাহিৰতো ৰান্ধনি লাগি আছে
কিন্তু ভিতৰত বনাই আছে মিক্সাৰ চব্জিটো আৰু এইফালে ব্ৰইলাৰ মাংস অলপ বনাই আছে আকৌ লোকেল চিকেন অলপ কিছুমান আছে হাঁহ মাংস নোখোৱা চ' তেওঁলোকৰ কাৰণে আৰু এইফালে ভকত যাবৰে হ'ল তেওঁলোকে খাই বৈ ওলালে আৰু দিন দুপৰতে ধুনীয়াকৈ হৈ গ'ল সেনেকৈ ভাল লাগিছে আৰু এইফালে আমিও খাবলৈ বহিলোঁ এইফালে আমাৰ বৌহেঁতি দি আছে বেকগ্ৰাউণ্ডত খাবলৈ বিহুৰ পূৰা চিঞৰ বাখৰ শুনিছে নহয় সেইকাৰণে মই ভিডিঅ' নবনাওঁ তাই ইমান চিঞৰি বাখৰি থাকে এইফালে ভতিজাজনী এইফালে আমি ভাত খাবলৈ বহিলোঁ এইফালে খুৰী আছে এইফালে মোৰ ভাই বোৱাৰী তাৰপিছত এইফালে মা বৌহেঁতি আমাক দিছে আৰু তাৰপিছত এইফালে আমি খাবলৈ বহিছোঁ আৰু এইফালে আছে চানা বাদামৰ মিক্সাৰ তাৰপিছত ৰঙালাও ভাজি তাৰপিছত এইফালে হাঁহ মাংস পচলাৰ লগত তাৰপিছত এইফালে মাছ ফ্ৰাই তাৰপিছত খাই লওঁ আৰু খুৰীয়ে কৈ আছে মোক ভিডিঅ' নকৰিবি কৈ আছে আমি পূৰা হাঁহিছোঁ আৰু তাৰপিছত আমাৰ এইগৰাকী দেখিছেনে ককায়েকৰ চোলাটো পিন্ধি আহিলেগৈ ওপৰৰ পৰা তাৰপিছত পিন্ধি পিনে একেবাৰে ঢোলৰ চাপত নাচিছে কেনেকুৱা দেখিছে মানে কৈছোঁ নহয় পূৰা নাচিছে আৰু ক'বই লাগে ঢোল বজাবহে লাগে গোটেইজনী নাচিবলৈ একদম ৰেডিয়ে থাকে আৰু কেতিয়াবা ককায়েকে ওপৰত এনেকৈ বজাই থাকে তাৰপিছত এই আৰু তলতে একদম হাতখন কঁকালত দি পিনে নাচি থাকে আৰু সেয়া দেখিছে ঢোলটো নিজে লৈ ল'লে নিজে বজাবলৈ লাগে ককায়েকক নিদিলে বজাবলৈ ককায়েকক দি দিছে আৰু বজোৱা এনেকৈ কৈছে আৰু তাই পূৰা বজাবলৈ লাগি গৈছে কেনেকুৱা যে দেখিছে চোলাটো পিন্ধি আহিলেগৈ মই বোলো খুলি দিয়া এনেকৈ ক'লোঁ আৰু তাৰপিছত সেই বৌয়ে খুলি দিলে তাৰপিছত আকৌ বজাবলৈ লাগি গৈছে নাচনীয়ে হ'ব নেকি চবে কৈ আছে নাচত দি দিবা ডাঙৰ হ'লে চাই লওঁ এতিয়াতো নাচিছে ডাঙৰ হ'লে নাচিবনে নে লাজেই কৰিব বা তাইহে জানে সেইজনী হাঁহি একেবাৰে পূৰা ককায়েকৰ লগত পূৰা নাচি আছে তাই নাচটো চাই লওক আপোনালোকে আমাৰ দাদা ল'ৰাটোৱে কৰ্মশালাত শিকিছিলে ইমান ভালকৈ নাজানে তথাপিতো বজাবলৈ চেষ্টা কৰিছে আৰু এইবাৰ সৈতে দুবাৰ গৈছে আৰু ইহঁতি অলপ বজাই থাকিলেহে জানিব সৰু হৈ আছে যেতিয়া কৰ্মশালা হয় তেতিয়াই বজায় আৰু মানে শিকে তাৰপিছততো একো শিকি নহয়েই সেইকাৰণে নাচটো এইফালে মানে এনেকুৱা চিঞৰি আছে অলপ কিবা এটাত বিজি থাকেহে খেলনা বস্তুত তাৰপিছত এইফালে একদম চিঞৰিবলৈ লাগি যায় সেইকাৰণে মই ভিডিঅ' নবনাওঁ জানেনে ভিডিঅ' বনালে এইফালে বেকগ্ৰাউণ্ডৰ মিউজিকটো পূৰা আহি যায় যে তাই চিঞৰ বাখৰ কিবা কিবি সেইকাৰণে মই বোলো ভিডিঅ' নবনাওঁৱে তথাপিতো বনাই থৈ দিছিলোঁ যে এইকাৰণে মই বোলো শ্বেয়াৰ কৰোঁ আৰু এইবোৰ স্মৃতি হিচাপে থাকি যাব ন তাৰপিছত এইফালে খুৰীও বহি আছে চবেই চাই আছে আৰু তাইৰ নাচ ঘৰত মানে এটি সৰু সন্তান থাকিবহে লাগে চবৰে তাৰমানে মনবোৰ তাইৰ লগতে থাকে এইফালে আমি ইয়াৰ পৰা যাওঁগৈ শহুৰ দেউতা আৰু মাও থাকে তাৰপিছত এইফালে তাইৰ নাচটো দেখিলে আপোনালোকৰ হাঁহিয়ে উঠিব কেনেকুৱা নাচিছে আৰু ঢোল বজাই দিছে এইফালে ককায়েকে এইফালে পূৰা নাচিছে মা ঘৰত মানে চবকে দেখিলে বহুত ভাল পায় আৰু ঢেৰ মানুহ দেখে যে দাদা বৌ তাৰপিছত পোৱালীকেইটা আছে মানে সকলোকে দেখিলে ভাল পায় আৰু বেছি মানুহ দেখিলে ভাল পায় আৰু আমাৰ ইয়াত মানুহেই নাই মানুহজনটো নাথাকেই আৰু মা দেউতাহে আৰু ভাড়া ঘৰত মানুহ আছে ওচৰতে তাৰপিছত কিনো আৰু ঘৰৰ ভিতৰত আৰু সোমাই থাকিব লাগে আৰু ইমান এটা ভাল নাপায় ইয়াত থাকি তাৰপিছত ঘৰত গ'লে ভাল পায় আৰু পূৰা মুকলি পায় আহল বহল ঠাইবোৰ তাৰপিছত তাইৰ নাচকে চবৰে চাই মানে আছে আৰু এটা এণ্টাৰটেইনমেণ্ট হৈ যায় আৰু তাই নাচিলে চবেই ভাল পায় তাইক নাচিবলৈ কৈ থাকে এইফালে খুৰীয়ে গানো গাই দিছে তাই নাচিছে ভাল পাইছে তাৰপিছত শেষত নাচি ভাগৰিলে আৰু টোপনি যায় আৰু ধুনীয়াকৈ ৰাতিটো ধুনীয়াকৈ শুৱে কেতিয়াবা উঠে সাৰ পায় তাৰপিছত ভালকৈ শুৱে বাৰু আগতেহে বহুত কষ্টৰ দিন কটালোঁ আৰু দিনত ধুনীয়াকৈ শুব ৰাতি নুশুৱে মানে বহুত কষ্ট হ'ল বেছিভাগ মই মা ঘৰতে থাকিলোঁ সেই মা ভাগ আৰু মোৰে বেছি কষ্ট হ'ল বুলি ক'লেও বেয়া নহয় ইয়াততো অকলে থাকোঁ ৰুমত আৰু এটা ৰুমত একো হেৰি নাই মাহঁতি এটা ৰুমত দেউতাহঁতি এটা ৰুমত মানে মা দেউতা বেলেগকৈ
বেলেগ বেলেগকৈ এনেকৈ আৰু তাৰ ৰুমত শুৱে তাৰপিছত ইয়াত তাই আমনি কৰি থাকে আৰু মই সেই অকলে চম্ভালিব লাগে ইয়াত বেছি কষ্ট হয় সেইকাৰণে মায়ে ঘৰলৈকে মাতি দিয়ে আৰু ঘৰলৈকে যাওঁকৈ মানুহজনো নাথাকে যে সেইকাৰণে আৰু আজিলৈ হ'ব আৰু সিমানতে সামৰণি মাৰিছোঁ এই নাচ আপোনালোকে উপভোগ কৰিলে আৰু ধুনীয়াকৈ আৰু আগলৈ ভিডিঅ' দি থাকিম ভিডিঅ'বোৰ চাব আৰু আঁকোৱালি ল'ব কিবা যদি ভুল ভ্ৰান্তি আছে ক্ষমা কৰি দিব ইয়াতে সামৰণি মাৰিছোঁ দেই আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'লৈ আজিলৈ সামৰণি মাৰিছোঁ টাটা বাই বাই লাভ ইউ অল